জননী সুৰক্ষাটো হৈছে মেইন তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব কোনফৰ কৰিব লাগিছে ইনচিয়ৰ নহয় ইনচিয়ৰ মানে কিবা কাৰণ কণী পাৰি যান নাই পাৰিব কে ঐ আছে অলপমান ধৈৰ্য ধৰা পাৰিবা বুজিছা অ' পাব কৈছা আপুনি কণী এটা পৰাই দিছোঁ মই কেনেকে কণী পৰাম চাইছোঁ পৰাই দিছোঁ কেকিচাৰ কথাটো বেলেগ কেকিচাৰ হৈছে মুৰ্গী প্ৰসূতি বিভাগৰ ডক্তৰ আৰু মই হৈছো কম্পাউণ্ডাৰ অ' আচ্ছা আপুনি মানে চাহ দিছা মনেল কণী পৰাই দিব নোৱাৰিছে মনেল কণী এই যে মাকো বাচিছে কণীও বাচিছে নৰ্মেল কণী হ'ব বাৰু ৰ'বাচোন প্ৰথমবাৰ নৰ্মেল কণী পাৰিছেতো পিছৰবাৰ নৰ্মেল কণীয়ে পাৰিব লাগে ফুটাই আছে কি চৰ্দি লাগিছে অ' কেছ সেইটো তুমি খাউতকে কাপোৰ এখন লৈ আহাচোন এই ঠাণ্ডাৰ কাৰণে হৈছে কেছটো গম পালা তেতিয়া কণী পাৰিছে তুমি কাপোৰ আনা যোৱা 1 কিলো আচ্ছা পিয়াজ আধা কিলো হ'লেও হ'ব আচ্ছা মিঠাতেল 1 লিটাৰ হেই এইবিলাক মিঠা তেল চেল মই দিব নোৱাৰিছোঁ এখন চাহৰ দোকানহে আছে তোৰ দোকানৰ কথা কোৱা নাই আমাৰ খানা হিচাপটো কৰি আছো অ' আচ্ছা তহঁতে খানা খাইছ 35 ভাইটি ভাল অ' কম তহঁতৰ যে লিষ্টৰ পৰা মোৰ নামটো কাটি দিছোঁ কিয় তহঁতৰ লগত খানা খাব নোৱাৰিছোঁ কিয় মোৰ মানে অকণ ষ্টেণ্ডাৰ্ডটো বাঢ়িছে আৰু কি ষ্টেণ্ডাৰ্ডি ল'ৰাটো তই বিশ্বাস নকৰিছোঁ নকৰোঁতো যেতিয়া গৰম পানী সিজাই দিছোঁ সোণটো আৰু মালটো যেতিয়া চেপা হৈ গৈছে তাৰপিছতহে মোক গম কি গৰম পানীত সোণটো সিজাই দিবি তই এনেকৈ বুজি নাপাইছ সিজোৱা সময়ত তোক মাতি দিম আহি যাবি চাক দিগদাৰ কৰি নাথাকিবিচোন তই খাবি নাখা নাই ডিষ্টাৰ্ব কৰি থাকে এইপিনে মুৰ্গীয়ে কণী পাৰিছে এইপিনে মোৰ ষ্টেণ্ডাৰ্ড বাঢ়িছে ঠিক আছে ইমান তেটো চেপাকে নালাগে ঢিলা কৰি দিয়ক অকণমান চাওঁ মই জোখ লৈ আছো এতিয়া হৈছে ঠিক আছে চাওঁ চাম তোমাৰ ডিঙিত বহুত সোণ খাব দুষ্টি তেনেকুৱা কথা যদি নিদিলেও হ'ব দে আগতে একো নাছিল নহয় তোৰ তেতিয়া আকৌ মইহে দস্তি আছিলো এতিয়া সোণ পাইছতো মোৰ ডিঙি ডাঙৰ হৈ গ'ল অধিমান কৈছে নহয় মানে মোৰ চবেই নাই তোৰ জেগাত যদি আজি মোৰ বেলেগ দস্তি হ'লহেঁতেন নহয় এডাল পেটি দেখিছ সোণৰ কৰি দিলেহেঁতেন তেতিয়ালৈকে ময়ো দিছো মুৰ্গীটো কণী পাৰিবলৈ দিয়া মোৰ বহুত সোণ আছে মোক খাওঁতা নাই দস্তি কোন মুহূৰ্তত কি হৈ যায় তোক ক'ব নোৱাৰি দেচোন আজি তোৰ কৃপাত মুৰ্গীটোৰ কণীৰ কৃপাত আমাৰ পৰিয়ালবোৰ চলি থকা নাই জানো যিমান পাইছো কৈ দিছো আৰু চাহ ভগৱানে নকৰক কালিলৈ পৰহিলে যদি মুৰ্গীটোৰ কিবা হৈ যায় একেলগে দুইটাকে পুতি থব নালাগিব জানো ইটো কোন চাহ লগত তোক সহ্য কৰিব পাৰিবি 1 ছেকেণ্ড 1 2 3 4 5 6টা ফুল থাকিলে এইটো 6 মহীয়া 10 কেজিমান ওলাব তই শৰ্মাদাৰ দোকানত গৈ আলু পিয়াজ আদা নহৰু আনিবি কেপচিকামৰ লগত চুবা কথা চোন ক'বা পাইছে জননী সুৰক্ষাটো হৈছে মেইন তাৰ কাৰণে ইমিডিয়েট মুৰ্গীটো ইনচিয়ৰ কৰিব লাগিব কোনফৰ কৰিব লাগিছে ইনচিয়ৰ নহয় ইনচিয়ৰ মানে কিবা কাৰণত যদি ভগৱানে নকৰক মুৰ্গীটো ঢুকাই থাকে তেতিয়া মুৰ্গীৰ সোণৰ কণী টোটেল মিলাই কিমানমান পাব বাইল 6 কোটি এনেকুৱামান পাই যাব লাগে পাই যাবি 4 কোটিমান ভগাই তোলে 2 এটা থাকি যাব বাকীটো এক্সট্ৰা ইনচিয়ৰ হ'ব বাৰু কণীখিনিও কিবা এটা কৰিব লাগিছে কাপোৰত লাগি সোণটো খহি আছে চাহ হলমাৰ্ক কৰাই দিওঁ আৰু হেৰি কৰিব পাৰ তই আৰু এটা কাম কৰিব পাৰ এতিয়াৰ পৰা যিকেইটা কণী পাৰিব সেইকেইটা বাৰ্থ চাৰ্টিফিকেট উলিয়াই ল'বি বাইলম তই ইমিডিয়েট এটা কাম কৰ আমাৰ খানাপাৰা পশু চিকিৎসালয়ত নালাগিছে চাহ বাহিৰ মানুহ গম পালে আকৌ বেছি মানুহ বাঢ়ি গৈছে একজেক্টলি কেতিয়া বধিবলৈ পাওঁ তোক কৃষ্ণ এতিয়া কণীয়ে বাচে নে মুৰ্গীয়ে বাচে উপায়চাও কৰিছে পাখি চাকি হাত বহি চব চেপাত কৰি পেলাইছে এক্সট্ৰিমলি চৰি মোহন ফাৰ্ষ্ট টাইম আজি চিজাৰিঙত খালী হাতে আহিছো উফ মাই গড কি হৈ গ'ল কেনেকে ওলাব যি উপায়ে কণী পাৰি থৈ গৈছে আইনৰ টেবলেট বা খুৱাইছিলে নে নাই বৰ বেয়া লাগিছে একো এটা নোলাল এতিয়া কি হ'ব চা তাকেহে ডেড বডিটো থবলৈ তোৰ দেখোন মৰ্গটোও বেয়া কি মৰ্গ কি কৰিব কওক মুৰ্গীটো জ্বলাইছে নে পুতি থব চা হেৰা দে আচলতে বডিটো নিবলৈ 4খন কাণ লাগে কিন্তু মুৰ্গী যে 4খন থাল হ'লেও হ'ব তই এটা কাম কৰিবি আমাৰ ষ্টাফৰ চবকে মাতি দিবি খালি হৰক মুকুতা আৰু কমলক খবৰ নিদিবি হ'ব খানা মানে খাবই চা বহুত কষ্ট আৰু ত্যাগ জড়িত হৈ আছে এইটো মুৰ্গী চিনাকি হলে দাঁতত লাগিব আৰু আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট মনো প্ৰাৰ্থনা কৰোৱা চকুহাল মুদি দে এই মাংস আছে নেকি মাংসটো পিছা নাগেচোন যোৱা
যোৱা কি টেষ্টি হৈছে তুই খাস না লিভাৰ টকা আনকে ৰাখো পইচা বহুত দিনৰ মূৰত লোকেল পেচেণ্ট খাইছো দুলকৰ লোক তা তই খা আকৌ কিবা এটা খাবলৈ মন আছে কিন্তু মনত পৰি যায় চা দুখ কৰি নাথাকিবি ভালহে টেক্সৰ পৰা বাচিছ আজি এটা কথা গম পাইছো লোভেই পাপ পাপে মাংস ভাত চা